নমস্কাৰ। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীকে ধৰি মহাজোঁটৰ অংশীদাৰী সকলো দলৰ পক্ষৰ পৰা আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। ৰাইজে হিলদল ভাঙি বুথ কেন্দ্ৰলৈকে আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে। আমি অসমৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি আশা কৰিছোঁ এই ভোট হ'ব পৰিৱৰ্তনৰ সপক্ষে, এই ভোট হ'ব কাৰ বিৰুদ্ধে, এই ভোট হ'ব বিজেপি চৰকাৰে যে স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা এটা চলাইছে তাৰ বিৰুদ্ধে। এইখিনি সময়তে সংবাদ মাধ্যম যোগে এটা অডিঅ' ক্লিপ আমি ভাইৰেল হোৱা দেখা পাইছোঁ, বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰো কৰিছে। অডিঅ' ক্লিপটো হৈছে আমাৰ অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ। তেখেতে সংবাদসেৱী এজনক সাংঘাতিক ধৰণে অকথ্য কথাৰে একেবাৰে গেংষ্টাৰৰ দৰে তেওঁ ভাবুকি প্ৰদান কৰিছে। ঠেং ভাঙি দিম, তোক চাই ল'ম, 5 বছৰত তোক এনেকুৱা কথাবিলাক তেওঁলোকে কৈ আছে। প্ৰসংগটো আছিল তেখেতৰ পত্নীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য কৰিবলৈ গৈ দিয়া এটা বক্তৃতা। এই বক্তৃতাটো বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈছে। তাৰ বিৰুদ্ধে অসমৰ ৰাইজে সাংঘাতিক ধৰণে ৰিয়েক্ট কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু সেই প্ৰতিক্ৰিয়াৰ ওপৰত ভাবুকি প্ৰদান কৰিবলৈ গৈ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাই যি একজন একেবাৰে গেংষ্টাৰৰ দৰে কথা ক'লে, তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতৰ বক্তব্য কি? তেখেতৰ বক্তব্য হৈছে সংবাদ মাধ্যমে তেখেতৰ পত্নীৰ বক্তব্য মানে টুইষ্ট কৰিছে। যদিহে সংবাদ মাধ্যমত তেখেতৰ পত্নীৰ বক্তব্য টুইষ্ট কৰা হৈছে, তেনেহ'লে এজন দায়িত্বশীল মন্ত্ৰী হিচাপে তেখেতৰ প্ৰধান কৰ্তব্য আছিল এইটো আৰক্ষীৰ গোচৰ কৰা, কিন্তু তাকে আৰক্ষীৰ ওচৰলৈকে লৈ যোৱা। নিৰ্বাচন আয়োগ এখন আছে, যি নিৰ্বাচন আয়োগে নিৰ্বাচন যাতে সুস্থভাৱে হয় তাৰ তদাৰকী কৰিছে, নিৰ্বাচন আয়োগৰ ওচৰলৈকে যোৱা। কিন্তু তাকে নকৰি তেওঁ নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্যসূচী, সেই প্ৰচাৰ কাৰ্যসূচী শেষ হোৱালৈকে ৰখি আছে। আৰু যেতিয়াই প্ৰচাৰ কাৰ্যসূচী শেষ হৈছে তেতিয়াই তেওঁ সাংঘাতিক ধৰণে এই সংবাদসেৱীজনক অকথ্য কথাৰে একেবাৰে প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰিছে। গতিকে এইটো সাংঘাতিক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। বিজেপি দলৰ এই যে স্বৈৰাচাৰী পদ্ধতিত তেওঁলোকে শাসন কৰিব বিচাৰিছে, এই স্বৈৰতন্ত্ৰৰ এটা উজ্জ্বল নিদৰ্শন। গতিকে আমাৰ দাবী হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই মানে অনতিপলমে গ্ৰেপ্তাৰ হ'ব লাগে। গ্ৰেপ্তাৰ হ'ব লাগে মন্ত্ৰী পীযুষ হাজৰিকা, কাৰণ তেওঁ এজন সংবাদসেৱীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। ঠেং ভাঙি দিম বুলি কৈছে, তোক চাই ল'ম। কি কথা কৈছে পীযুষ হাজৰিকা এইবিলাক? তেওঁ দায়িত্বশীল মন্ত্ৰী। আৰু তেখেতক এই সংবাদসেৱীজনে যেতিয়া কৈছে যে আপুনি সন্মানীয় মন্ত্ৰী, তেখেতে নিজকে অসন্মানীয় মন্ত্ৰী নে কি তেনেকুৱা কথা মানে উল্লেখ কৰিছে। গতিকে এই কালচাৰ, এই সংস্কৃতি বিজেপি দলে অসমত আমদানি কৰিব বিচাৰিছে। এই সংস্কৃতি কিন্তু অসমৰ ৰাইজে মানি নলয়। এই গেংষ্টাৰৰ সংস্কৃতি, এই বাহুবলী সংস্কৃতি অসমৰ ৰাইজে কেতিয়াও মানি নলয়। গতিকে ইয়াৰ বিৰুদ্ধে আমি সকলো ৰাইজক আহ্বান কৰিছোঁ, আহক বিজেপিৰ স্বৈৰতন্ত্ৰক পৰাভূত কৰিব লাগিব। আৰু ইলেকশ্যন কমিশ্যন, নিৰ্বাচন কমিশ্যনেও কিন্তু চকু মুজি থাকিলে নহ'ব। নিৰ্বাচন যদি সুস্থভাৱে হ'বলৈ হয় তেতিয়াহ'লে জনসাধাৰণ, এইটো ভাবুকি হৈছে জনসাধাৰণৰ প্ৰতি ভাবুকি। সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে জনসাধাৰণকো ভাবুকি প্ৰদান কৰিছে। নিৰ্বাচন কমিশ্যনে আগবাঢ়ি আহিব লাগে, তেওঁৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু তেখেতক গ্ৰেপ্তাৰ কৰি যাতে পৰৱৰ্তী সময়ত আৰু এটা পৰ্যায় নিৰ্বাচনৰ বাকী আছে, এই নিৰ্বাচনী পৰ্যায়ত যাতে এনেকুৱা মানুহবিলাকে, এই বাহুবলী মন্ত্ৰী, বাহুবলী এই গেংষ্টাৰবিলাকে যাতে নিৰ্বাচনী প্ৰচাৰ কাৰ্য কৰি মানুহক যাতে ভয় ভাবুকি দিব নোৱাৰে, তাৰ সেই নিশ্চিতি প্ৰদান কৰিব লাগে। এইখিনি কথা কৈছোঁ। আগন্তুক এই যে 6 তাৰিখে নিৰ্বাচন হ'ব, আশা ৰাখিছোঁ ৰাইজ দলে দলে ওলাই আহিব, মহাজোঁটৰ পক্ষত ভোট প্ৰদান কৰিব আৰু অসমত যি বিজেপিৰ চৰকাৰ, এই চৰকাৰক সমুচিত উত্তৰ দিব। কংগ্ৰেছৰ 5টা গ্যাৰেণ্টি হ'ল: 1. কা বাতিলৰ গ্যাৰেণ্টি, 2. 5 লাখ চৰকাৰী চাকৰিৰ গ্যাৰেণ্টি, 3. চাহ শ্ৰমিকক 365 টকাৰ দৈনিক মজুৰিৰ গ্যাৰেণ্টি, 4. 200 ইউনিটলৈ মাহিলী বিনামূলীয়া বিজুলীৰ গ্যাৰেণ্টি, 5. 2000 টকাকৈ মাহে গৃহিণীলৈ গ্যাৰেণ্টি।